কৰিছা? এই বাটৰ কাষত চাই আছো। ভালে। নমস্কাৰ, মই পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। প্ৰথমতে মই মোৰ চৰাইদেউ জিয়ৰি চেনেলটোৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভালেই। এমাহ ডেৰমাহমানৰ পিছত আকৌ ভিডিঅ' দিব ল'লোঁ, মানে মাজতে মোৰ মোবাইলটো কিবা হৈছিলে, সেইকাৰণে মই দিব পৰা নাছিলোঁ। চ' এতিয়া আপোনালোকক মই আজি 4:30 বজাত উঠিলোঁ। কিয় 4:30 বজাত উঠি এতিয়া মেকআপ কৰিলোঁ, সকলো ভিডিঅ' দেখাইছোঁ। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। ৰেডি হৈ গ'লোঁ। এয়া ৰাস্তাত দাদাই ৰখি আছে, নিবলৈ আহিছে আমাক। এয়া 3জন উঠি গৈছে, দাদা 3জন। এতিয়া এয়া আমাৰ গাড়ী আহি আছে, ৰেডি আমি গৈ থাকোঁ। মৰ্ণিং ৱাক ড্ৰেছ কৰাৰ পাছত আকৌ এতিয়া স্কুলৰ ইউনিফৰ্ম পিন্ধিলোঁ। কি কাৰণে ইমানকৈ ড্ৰেছ চেঞ্জ কৰিব লগা হৈছে সকলো ভিডিঅ'টোত পাব। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এতিয়া সকলো গ'লেই, মই এতিয়া অকলে খোজকাঢ়ি গৈ আছোঁ। বলক দেখাই আছোঁ। কলেজ যাম আজিৰ পৰা আমি। ৰোল কুমৰা এই ষ্টেনত লগাই মই বেয়া কৰিলোঁ। ফটোৱে মাৰিম দিয়া। আহা ভিডিঅ' এখন লাগে মানে পোৱালি এটা। ফোন মাৰি থাক মোক এতিয়া। মেচিকিয়া হাঁহি এটা দি দিয়া। কেলে বনাবই নাপালো মোক। এই তই এনে অন কৰি থাক বা। বিকৃতি লাগি গৈছে যে। ভিডিঅ'। নহয় এতিয়া কি কৰা হ'ব ফটাফট কুইক। হা? এটা শ্বুটিং হ'ল, লোকেশ্যন এতিয়া চেঞ্জ কৰিব লাগিব। সকলো ভিডিঅ'ত দেখাই আছোঁ। শ্বুটিঙৰ অলপ ল'লে চাগৈ, ভালদৰে নাজানো। আৰু সাহসখিনি মানুহ ৰখি আছে। এইজনী মোৰ পোৱালি, এইফালে ওলোৱা, এইফালে আহা। এইজনী পোৱালিজনী। তোমাৰ নামটো ইয়াত কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰিয়া গগৈ। গুড মৰ্ণিং কোৱা। গুড মৰ্ণিং। আহা, ফেক্টৰীটো পাৰ হৈ যাব লাগিব। আপোনালোকৰ ৰিয়েল ঘৰ ক'ত? মোৰ এয়া এইফালে কি কয় নলবৰীয়া গাঁও হৈছে। নলবৰীয়া গাঁও মানে ইয়াতে আমাৰ বৰহাট পৰে, আমাৰ এনে বৰুৱানগৰ বৰহাটৰ মাজত। ইয়াতে নে আপোনাৰ? ক'ত থাকে আপুনি? মই গুৱাহাটীত থাকোঁ। গুৱাহাটী। এতিয়া গুৱাহাটীৰ পৰা অহা হৈছে মানে? আপোনালোকৰ মানে পৰিয়াল আছে গুৱাহাটীত? গুৱাহাটীত হয়। টুকু বুলি মা আছে, দাদাহঁত আছে। যাম মই শ্বুটিং শেষ কৰি আজি। তাত এই শ্বুটিঙৰ কাৰণে আছে নে কিবা কৰি থকা? শ্বুটিঙৰ আৰু কিবা মোৰ বিজনেছো আছে তাত গুৱাহাটীত। ভিডিঅ' কৰি আছোঁ। হেডফোন লগাই এটা ডাইৰেক্ট জেগাত হেডফোন এনেকৈ মই লগাই থাকোঁ, বিচনা হৈ থাকোঁ নাই। ডাঙৰ হেডফোন আমি লগ ঘূৰিব নোৱাৰিম ন, PC হেডফোন। এতিয়া আমি আগৰ হৈ আছোঁ। মই তেতিয়া 10ত আছিলোঁ, এতিয়া চখ মানে আৰু আমি এতিয়া 10লৈ পাইছোঁ। মাৰোঁগে বে ফটো DSLR তাত। কি কৰিব? আজি ছেকেণ্ড ডে শ্বুটিং হৈছে। এয়া ৰাতিপুৱা আজি বেছি মানে 4:30-5টা বজাত উঠিলোঁ।
এতিয়া আমাৰ ঘৰৰ ওচৰতে হৈছে দেখুৱাম ৰ'ব ভিডিঅ' প্লেচটো 1 মিনিট লোকেশ্যন এডোখৰত ক'ত হ'ব দোকান বন্ধ মজা আয়া বেলেগ তাতে আহি গ'লো হাই দোস্ত মোৰ স্কিপ কি কৰিছা এইটো খতম মোৰটো খতম ঢাকন নেকি ঢাকন নিচিনা আমাৰ শ্বুট খতম ন শ্বুট খতম এয়া কেমেৰামেন এনেকৈ বহি ফটো মাৰিব লগা হৈছে এয়া প'জ দিছে এয়া লাষ্ট শ্বুট হৈ আছে চাগে ভিডিঅ'ত চাই যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব বাই